हेलो गाइज কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভালে বৰ্তমান মোৰো ভালে আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো কৰবাত যাওঁ বুলি কলিও যাবও নোৱাৰো ভিডিঅ' দিবও নোৱাৰো কিন্তু তথাপিও আজি কৰবাত এফালে যাম আৰু ফুৰিবলৈ আৰু আপোনালোককো দেখুৱাম বুলি ভাবিছো হেয়ে মোৰ লগতে আপোনালোকো গৈ থাকিব আৰু ভিডিঅ'টো এনজয় কৰিব আৰু ইফালে সব আমি যে কৰবাত যাম বুলি কৈছিলো কৰবাত মানে বিয়াই আছে আমাৰ ঘৰৰে হয় মামাহঁতৰ হেতৰ তালে বুলি উলাইছো ইফালে বাইদেউ অলপ কিবা কিবি কৰি দিছো আৰু কৰি দিবলে বুলি কৈছে আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে লাষ্টত ক'ব লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু মেকআপ কৰি শেষ হোৱাৰ পাছত আপোনালোকক দেখুৱাম আপোনালোকে মোক কেনেকুৱা লাগিছে ক'ব ভালে লাগিছে নে বেয়াই লাগিছে নে আপোনালোকে জনাব আৰু ইফালে চাওক মই উলাই মেলি ৰেডি একেবাৰে বিয়া ঘৰতে পালোহি আৰু আপোনালোককো দেখুৱা আৰু এতিয়া ইয়াত কেনে ধৰণে সজাইছে কি কৰিছে আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু আপোনালোকক কৈছিলো যে মোক কেনেকুৱা লাগিছে ক'ব বুলি কমেন্ট এটা কৰি জনাব মোক কেনেকুৱা লাগিছে কোনো মলা আকাশ মায়াৰে নিচুকা সৰগী মদ মামা দুটি মনে কেটি প্ৰাণ তোমাৰ মোৰ প্ৰেমৰ মিলন যে নিচাদ দেদা মৰম খানি দিন তোমাৰে দেহত আঁকি দিন প্ৰতি পদকত ইয়াৰে কোনত ভৈৰম তোমাৰে দিথ মোৰে প্ৰিয়া कैसी है माया
আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল আৰু নতুন এটা ব্লগ আপোনালোকলৈ সোনকালে আগবঢ়াই দিম আৰু আজিলৈ ইমানতে সামৰিছোঁ বাই বাই